একেলগে দুয়োজনে ফুৰিবলৈ হ'ব কথা সত্য কামে হ'ব কথা সত্য কামে হয় দাদা কথাষাৰ মই মন কৰিছো আজিকালি আই পিতাই মুখ লুকুৱাই লুকুৱাই সকলো সময়তে কান্দি থাকে আজি মই আই পিতা কথাষাৰ সুধিবই লাগিব নিশা কালে সুধে কথা পিতৃ মাতৃক আই পিতা তোমালোকে কিয় কান্দা তোমালোকে কিয় কান্দা এই বাচ্চা কি কলি বাচ্চা নুসুধিবি বাচ্চা নুসুধিবি নুসুধিবি মোৰে বাচ্চা অহাকালি তাৰ জন্মদিন আৰু মৃত্যুৰ দিন বাপা কি লাগেনো কি লাগেনো একো নাংগে যদি পিছফালে যা মই তো নাম গাই আছো ন কষ্ট কৰি আছো মায়েৰে হাতে বুজি নাপাব যা পিছফালে যা খাবি যা নামটো শেষ হোৱাৰ পিছত খাবি যা চলি ইতে লগ মাথা নষ্ট কৰি দে ব্ৰাহ্মণী কি ডাঙৰ হল ব্ৰাহ্মণী আৰু হৈছে নেকি যা 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 নামটো হে ঘৰ পিছত আহিবি যাবা ছাৰ হে ৰে ব্ৰাহ্মণী সি ডাঙৰ হল ব্ৰাহ্মণী সি হ'ব কথা জনা হৈছে অহাকালি তাৰ জন্মদিন আৰু মৃত্যুৰ দিন মানে অহাকালি তাৰ 12 বছৰ সম্পূৰ্ণ হ'ব আজি যদি সি কথাষাৰ গম নাপায় বৰ বেয়া কথা হ'ব ব্ৰাহ্মণী বৰ বেয়া কথা হ'ব এই বাছা শুনচোন শুন ও ব্ৰাহ্মণে বুলন্ত বাজা সন্তান আছিল পুত্ৰ ৰূপে দিলে তোমাক প্ৰভু আৰু প্ৰভুৱে আমাক কি বুলি কৈছিল জানা বাছা 12 বছৰ তই বাছা
পিতাই এয়া মিছা কথা কৈছে ন মা মই অহাকালি মৰি নাযাওঁ ন মা হে ভগৱান মোৰ মৰিবলৈ মন নাই ভগৱান মোক জীয়াই থাকিবলৈ দিয়া জীয়াই থাকিব দিয়া নাই মই যদি কান্দি বহি থাকো তেনেহ'লে মোৰ আই পিতাৰ অৱস্থা কি হ'ব আই অ পিতা শুনাচোন তোমালোকে দুখ নকৰিবা আৰু তোমালোকে কান্দি নাথাকিবা সকলোবোৰ ভগৱানৰ দান শুনাচোন মা ও মায়া